নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ নাজিৰা সংমঞ্চলৰ কাৰ্যালয়ৰ ভিতৰত ভোজন পৰিমাণৰ বিলাতী সুৰা ভৰ্তি টাটা পাঞ্চ উদ্ধাৰ। নাজিৰা নগৰ ৯ নং ৱাৰ্ডৰ বিজেপি ৱাৰ্ড মেম্বাৰ লক্ষ্মী বৰ্মনৰ নামত থকা গাড়ীখনত বিলাতী সুৰা উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে নিৰ্বাচনী নীতি উলংঘা কৰি শাসকীয় দলৰ ৯ নং ৱাৰ্ডৰ মেম্বাৰ নামত থকা গাড়ীখনত সুৰা উদ্ধাৰ কৰাক লৈ বহু প্ৰশ্নৰ উত্থাপন হৈছে। কালিৰ পৰা ৰাইডে দিছে, আমি সকলোৱে জানো যে সুৰা নিষিদ্ধ হৈ আছে। তেনে অৱস্থাত নাজিৰা নগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকীৰ গাড়ীত এইখন গাড়ীতে বহুত পৰিমাণৰ যেতিয়া বিলাতী সুৰা ধৰা পৰিছে। তো তেনেস্থলত আমি সকলোকে ক'ব বিচাৰিছোঁ এয়া কি ধৰণৰ ৰাজনীতি চলিছে। য'ত সুৰা নিষিদ্ধ কৰিছে তেনেকুৱা জেগাত আপোনাৰ বৃহৎ পৰিমাণৰ সুৰা লৈ পেলাই এগৰাকী বিজেপি নেত্ৰীয়ে গাড়ীত লৈ ঘূৰি ফুৰাৰ উদ্দেশ্য কি হ'ব পাৰে এয়া আমি সকলোৱে জানো। যিহেতু কাইলৈ ভোট গ্ৰহণ আছে, তেনেকুৱা দিনত আজি এগৰাকী মহিলা হৈ পেলাই এই গাড়ীখনত মদ লৈ পেলাই কি উদ্দেশ্যে যাব আমি সকলোৱে জানো। এই সকলোখিনি কাম বিজেপিয়ে আজি অতদিনৰ পৰা কৰি আছে। যদি প্ৰশাসনে ভালদৰে চকু দিয়ে, অকল এই ধৰণে নহয় আৰু বহুত জেগাত এনেকুৱা ধৰণৰ আপোনালোকে উদাহৰণ পাব বা হাতে লোতে ধৰা পৰিব। আমি ইয়াৰ পৰা ৰাইজক আহ্বান জনাইছোঁ, যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছে যে স্বচ্ছৰ নিকা এটা ৰাজনীতি হ'ব লাগে, তেনে অৱস্থাত আজি মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মুখ্যমন্ত্ৰীলৈ মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকৰ বিজেপি দলৰ এগৰাকী নেত্ৰীয়ে যেতিয়া সুৰাবিলাক ধৰা পৰিছে, তেনেকুৱা অৱস্থাত আপোনালোকে কি স্থিতি ল'ব আৰু ৰাইজে ইয়াত এটা বিচাৰ কৰি চাব যে বিজেপি চৰকাৰখনে কি ধৰণে এটা মুখেদি কয় এটা কৰে এটা। যদি আজি তেওঁলোকে সঁচাকৈ ভাল কাম কৰিছিলে তেতিয়াহ'লে তেওঁলোকে মদৰ গাড়ী লৈ পেলাই কিয় ঘূৰিবলগীয়া আছে? আমি যিটো সময়ত মানে অফিচত এতিয়া আহি পেলাই আছিলোঁ, তেতিয়া তেওঁলোকে যেতিয়া আমি ইয়াত আহি পেলাই পুলিচ আহি পেলাই আমাক ক'লে যে গাড়ীখন কাৰ হয় কি কথা আমাক সুধিলে। তেতিয়া আমি ক'লোঁ যে আমাৰ ইয়াতে কোৱাৰ্টাৰত যিজন মানুহ থাকে তাৰে এজন হৈছে তালুকদাৰ, নিপেন তালুকদাৰ, তেওঁলোকৰে গাড়ী বুলি ক'লোঁ। পিছত যেতিয়া তেওঁলোকে আমাক জনালে যে এইজনৰ অ'নাৰ হৈছে ভাইটি বৰ্মন, তেওঁলোকে তেওঁক খবৰ দিয়া হ'ল। তেওঁলোকৰ ৰিলেটিভছ হয় আৰু খবৰ দিয়া হ'ল। খবৰ দিওঁতে তেওঁলোকৰ পৰা আনি পেলাই গাড়ীখন চোৱা মেলা কৰিলে আৰু মালিক আহিলে। আৰু আমি একচুৱেলি গাড়ীখন দেখি থাকোঁ, যিহেতু আমাৰ কোৱাৰ্টাৰ তেওঁলোকৰ আৱাসিক হয়, তেওঁলোকে আমাৰ কোৱাৰ্টাৰত থাকে, গতিকে তেওঁলোকৰে গাড়ী বুলি আমি সদায় ভাবি থাকোঁ তাৰমানে। গতিকে সেইখন গাড়ী লৈয়ে তেওঁলোক থাকে, গতিকে তেওঁলোকে একচুৱেলি ৰিলেটিভছ কাৰণে ইয়াতে গাড়ীখন থয়হি। শিৱসাগৰৰ পৰা সহকাৰী ব্যুৰো চিফ মুছাবিৰ আলী আৰু নাজিৰাৰ পৰা ৰফিকুৰ ৰহমানৰ ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।